নমস্কাৰ মই বৰ্তমান আছো আছাম টি ষ্টেট আৰু মই ওলাইছো আজি মাহমৰা ভিতৰৰ অঞ্চল আৰু ভিতৰৰ গাঁও এখনলৈ মই লগ কৰিব ওলাইছো মোৰ মৰমৰ দাদা উজা ভূপেন গগৈ দা আমি তেওঁৰ ঘৰলৈ যাম তেওঁ বৰকে ফোন কৰি আছে আৰু বৰ্তমান মোক নিবলৈ আহিছে মোৰ মৰমৰ ভাইটি আমাৰ বিক্ৰম নাহলীয়া তেওঁ ৰৈ আমনিয়ে পালে চাগে এয়া বিক্ৰম ইমান দেৰি কৰিলা হাই মই এনেকুৱা ইউটিউবাৰ নহয় কিন্তু নতুনকৈ ওলাইছোঁ মই নিজৰ গানবোৰ ভিডিঅ'বোৰে অকল মোৰ চেনেলত দিওঁ বা ফেচবুক দিওঁ বাকী তেনেকুৱা সাংস্কৃতিক জগতৰ লগত জড়িত থকা ব্যক্তিবোৰৰ চেষ্টা এটা কৰিছোঁ আৰু এয়া প্ৰথম এয়া মই আৰম্ভ কৰোঁ তেওঁ কেনেকুৱা কি আৰম্ভ কৰিছে তাকে আমি লগত আলোচনা কৰিম কথা পাতিম ট্ৰাই কৰিছে নিশ্চয় ভাল লাগিব ভাল লাগিব ভাল এজন প্ৰখ্যাত ওজা তুলসী ওজাৰ শিষ্য হয় অকল এইটোৱে মানে বৰ ভিতৰ গাঁৱত থাকে তেওঁ ভিডিঅ'টো চাই আপোনালোকেও ভাল পাব আৰু কি কয় মনোযোগেৰে এইবাৰ বিহু মঞ্চত মানে ভূপেন ওজাক আমি সকলো ঠাইতে দিবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ আপোনালোকেও সহযোগিতা কৰিব মই নিজে তেওঁৰ প্ৰগ্ৰেম চাই ভালে আৰু এয়া পালোহি আমাৰ ভূপেন কাই আৰু সন্তোষ দাদা বৰ্তমান আমাৰ মাজত ৰখাইছে এয়া ভূপেন কাই ভালনে খবৰ খাতি ভাল বৰ্তমান ঘৰৰ পৰা আহি আছে এতিয়া আমাক ক'লে নিব এতিয়া আমি শান্তিপুৰলৈ যাম অঁ ঠিক আছে বাৰু এয়া আমাৰ সন্তোষ দাদা এইটো মোৰ ভাল বন্ধু আৰু ভাল ঢুলীয়াও হয় লগতে শিল্পী আৰু আপোনাৰ অভিনয় বৰ সুন্দৰ অভিনয় কৰে ভাল ভিডিঅ' কৰিছে আৰু আমি আজি দিনটো পাৰ কৰিম আমাৰ সন্তোষ দাদাহঁতৰ লগতে চাওঁ কি হয়গৈ আৰু দেখা যাব শান্তিপুৰ ইয়াৰ পৰা নামৰূপ বৰ দূৰ নহয় এয়া মোৰ লগত আছে আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ এজন শিল্পী ভূপেন দাৰ লগত আজি ভালেমান দিনৰ পৰা এওঁ ঢোল বজাই আছে আৰু মোৰো ভাল বন্ধু আপুনি কওকচোন আপোনাৰ মানে দলটি কেনেকুৱা কি আপোনালোকে ৰাইজক দিব বিচাৰে কেনেকুৱা কি দেখাব বিচাৰে প্ৰথমতে সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধু নুৰুললৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কষ্টৰ মাজত আমাক বিচাৰি অহাৰ বাবে আমাৰ আৰাধনা সাংস্কৃতিক গ্ৰুপটো আগবঢ়াই লৈ যাবৰ বাবে যি প্ৰচেষ্টা কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ প্ৰথমে জ্ঞাপন কৰিছোঁ আৰু আমি এইবছৰ সম্পূৰ্ণ পূৰ্ণ প্ৰস্তুতিৰে আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ আমি তৃতীয় বৰ্ষত ভৰি দিছোঁ এইবছৰ আমাৰ তৃতীয় বৰ্ষ হ'ব যোৱা বছৰ আমি যেনেদৰে অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ বিহু মঞ্চবিলাকত এইবছৰো আপোনালোকে আমাৰ অনুষ্ঠান দেখিবলৈ পাব সম্পূৰ্ণ থলুৱা ঢোল আৰু ঢোলৰ লগত মানে বিশেষকৈ বিহুৰ লগত জড়িত কিছুমান থলুৱা লোকবাদ্য আমি লৈছোঁ আৰু আমাৰ লগত ছগৰাকী মানে বিহুৱতী থাকিব পেঁপা ৰামতাল কৰতাল খুটিতাল বৰতাল দবা শংখ পেঁপা বাঁহী ইত্যাদি ধৰণে আৰু আমাৰ বিহুৰ মঞ্চত এইবোৰ দেখিব পোৱা নাযায় প্ৰায় আপোনালোকে ইমান ধুনীয়া প্ৰচেষ্টা লৈছে হয় তো আমি সম্পূৰ্ণ কাঁহী নাচ আৰু কাঁহী জাপি ৰোৱা তোলা কৃষিৰ কিছুমান নৃত্য আমি মানে আমাৰ গ্ৰুপটোত আমি ৰাখিব বিচাৰিছোঁ আশা কৰিছোঁ ৰাইজে আমাক আঁকোৱালি ল'ব আমাৰ এই অনুষ্ঠানটো নতুনভাৱে আমি যেনেধৰণে আমি আগবাঢ়িছোঁ তেনেদৰে আমাক আঁকোৱালি ল'ব আৰু আমাৰ অনুষ্ঠানবোৰক আমাৰ আৰাধনা সাংস্কৃতিক গ্ৰুপ আমাৰ পেজ আছে আৰু নুৰুল হকে যি তেওঁ ইউটিউব চেনেলৰ ফালৰ পৰা আমাক যি উৎসাহ যোগাইছে এই আপোনালোকে এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকৰ বিহু মঞ্চবিলাকত অনাগত বিহু মঞ্চৰ পৰা আহি থকা নৱবৰ্ষৰ বহাগৰ বিহু মঞ্চবিলাকত আমাক যোগাযোগ কৰিব আমাৰ ডেছক্ৰিপশ্যনৰ তলত নাম্বাৰ দি দিয়া হ'ব আৰু ইউটিউব চেনেলবিলাকো তেওঁলোকে প্ৰচাৰ হৈছে তাকে কামনা কৰিছোঁ আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ পেজ এটা আছে আৰাধনা সাংস্কৃতিক
গোষ্ঠী বুলি আপুনি বিচাৰিব। তাৰপাছত মোৰ নিজৰ নামৰো এটা আছে, নুৰুল হক চনু বুলি। সেই পেজতো আমাৰ এই ভিডিঅ' পাব। তাত আপোনালোকৰ যোগাযোগৰ ঠিকনা আমাৰ দিয়া হ'ব। আপোনালোকে কণ্টেক্ট কৰিব, তেওঁলোকক সহায় সহযোগিতা কৰিব। মই তেওঁলোকৰ প্ৰগ্ৰেম নিজে চাইছোঁ, দেখিছোঁ, বৰ সুন্দৰ কৰে সঁচাকৈ। যিবোৰ মানে লোকবাদ্য তেওঁলোকে ইউজ কৰিছে, ব্যৱহাৰ কৰিছে, আজিকালি মঞ্চত প্ৰায় এইবোৰ দেখিব পোৱা নাযায়, শুনিব পোৱা নাযায়। বহুত আগতে আগৰ শিল্পীসকলে এইবোৰ কৰিছিলে, কিন্তু বৰ্তমান নাইকিয়া হৈ গৈছে। তেওঁলোকে যে চেষ্টাটো কৰিছে আৰু আমাৰ নৱপ্ৰজন্মক দেখাব বিচাৰিছে, শিকাব বিচাৰিছে, আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। তো এইখিনিতে আৰু এটা কথা ক'বই লাগিব, আমাৰ স্বনামধন্য ঢোলৰ ৰজা, পৃথিৱীৰ বিশ্ববিখ্যাত, যাক আমি 7 সাগৰ 13 নদী পাৰ হৈ ঢোলৰ যাদুকৰ বুলি কওঁ, তেখেত হ'ল আমাৰ সকলোৱে পৰিচিত তুলসী ওজা গুৰুদেৱ। তুলসী ওজা গুৰুদেৱৰ অন্যতম শিষ্য ভূপেন গগৈ ডাঙৰীয়া, তেওঁৰ নেতৃত্বত আৰাধনা সাংস্কৃতিক গোষ্ঠীটো আৰম্ভ হৈছে আৰু তেখেতৰ সুযোগ্য সন্তান ভগীৰথ ওজা নেওগ আমাৰ এই আৰাধনা গ্ৰুপটোত আছে। আপোনালোকে দেখিব ভৱিষ্যতে এই অনুষ্ঠানবিলাক উপভোগ কৰি গ'লে তেওঁৰ আমাৰ ৰিহাৰ্চেলৰ ভিডিঅ'বিলাক আপলোড হৈ থাকিব, আপোনালোকে দেখিব আৰু অনুষ্ঠানবিলাকতো পোনপটীয়াভাৱে তেওঁক দেখা পাব। তাকে কামনা কৰিছোঁ। আমি নেক্সট পৰ্যায়ত আমি তুলসী ওজা গুৰুদেৱৰ ওচৰতো আমি যাম, তেওঁৰ সৈতেও আমি কথা পাতিম, তেওঁৰ সৈতেও ভিডিঅ' বনাম। এয়া প্ৰথম ভিডিঅ' কৰিছোঁ মই এনেকুৱা ধৰণৰ, আৰু চেষ্টা কৰিছোঁ, কিবা ভুল মাটি হ'লে ক্ষমা কৰিব। আজিৰ দিনটো আমি ভূপেন কাইৰ লগত থাকিম, ভূপেন কাইৰ লগত কথা পাতিম, তেওঁ ঢোল বজোৱা আমি চাম, শুনিম, আৰু আকৌ লগ পাই আছোঁ আপোনালোকক কিছু সময়। নমস্কাৰ, মই শ্ৰী ভূপেন গগৈ। মোৰ ঘৰ টিংখাং মাহমৰা, আৰু বৰ্তমান মই আছোঁ মোৰ আখৰাস্থলীত। মই আচলতে এই ঢোলটো শিকি আজি প্ৰায় 14 বছৰমান হৈছে। এইটোকে লৈ মই নিজৰ জীৱিকা হিচাপে চলি আছোঁ, কৰি আহিছোঁ, আৰু এইটোকেই ভৱিষ্যতলৈ আমি চলাই যাম বুলি চেষ্টা কৰিছোঁ। আৰু মোৰ সংগীবৃন্দসকল বা মোৰ বিহুৰ গ্ৰুপৰ সকলোকে আমি বিশেষকৈ চেষ্টা চলাই আহিছোঁ, কৰি যাম বুলি। মোৰ গুৰু শ্ৰীযুত তুলসী ওজা আৰু স্বৰ্গীয় গোলাপ ওজা, তেওঁলোকে শিক্ষাৰে মই এই ঢোল বাদ্য লৈ অসমবাসীৰ ৰাইজক কিছু দেখাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু সৰু সৰু ল'ৰা এনেদৰে শিকাইও আহিছোঁ, আৰু ভৱিষ্যতৰো শিকাই যাবলৈও চেষ্টা কৰিছোঁ। যাক এতিয়া গীতটো মই অকণমান গাই গ'লোঁ, কৃষ্টি কঠীয়াতলি বুলি। এই এখন বীজ আমি সিঁচিব লাগিব, তেতিয়াহে আমি নতুন প্ৰজন্ম আগবাঢ়ি যাব। আপুনি কিমান দিনৰ পৰা ঢোলৰ লগত জড়িত? মই প্ৰায় 2006 চনৰ পৰা মই ঢোলৰ লগত জড়িত। মোৰ গুৰু শ্ৰীযুত তুলসী ওজাৰ আৰু স্বৰ্গীয় গোলাপ ওজাৰ, তেওঁলোকৰ শিক্ষাৰে মই এই বাদ্যৰ চলাই আহিছোঁ আৰু প্ৰগ্ৰেম কৰি আহিছোঁ। আৰু এনেধৰণে আমি অসমবাসী ৰাইজলৈ আমি আমাৰ বিহুৰ আৰাধনা সাংস্কৃতিক দলৰ তৰফৰ পৰা আমি ৰাইজক নতুন নতুন বস্তু দেখাই যাম বুলি চেষ্টা কৰিছোঁ। এইবোৰ লোকবাদ্যটো আজিকালি প্ৰায় দেখিব নোপোৱাই, বৰ সুন্দৰ। এইবোৰ ক'ত বনাই বাৰু? এইবোৰ ক'ত কিনিব পোৱাই? এইবোৰ একচুৱেলি মই নিজে বনাইছোঁ। এইটো এতিয়াৰ বাদ্য নহয়, এইবিলাক লোকবাদ্য, আমাৰ অতি পুৰণি বাদ্য। এইবিলাক বাদ্য হেৰাই গৈছে, একচুৱেলি হেৰাই গৈছে। মই নিজেও দেখা নাছিলোঁ, প্ৰথম দেখিছোঁ। হয়, এই বাদ্য মই প্ৰথম দেখিছিলোঁ আমাৰ যেতিয়া ককাহাতী এই বাদ্য যেতিয়া মানে সিহঁতৰ সকামত, বিশেষকৈ এইবিলাক এটা কিছু সকামত প্ৰয়োজন হয়, সেই বাদ্যটো যেতিয়া বজায় তেতিয়া মই মনত থৈ দিলোঁ সৰুতেই। তাৰ পৰা মই চিন্তা কৰিলোঁ কি এই বাদ্য আমি আৰু ৰাইজক দেখাই যাব পাৰিম নেকি, সেই বুলি মই চিন্তা কৰি এই বাদ্য ক'ৰবাত বনাই, আৰু মই এয়া ঢোলৰ ঘাটৰ লগত এই বাদ্যকেইটা মই লগাইছোঁ। এনে হুঁচৰিত এইবোৰ ব্যৱহাৰ হয়নে নহয়? হুঁচৰিত নহয়, এইবিলাক ব্যৱহাৰ নহয় ন? বাদ্যটো বোলে। হয়, মানে কি আপোনালোকে ক'ত ক'ত ব্যৱহাৰ কৰে এইবোৰ? কেনেকুৱা অনুষ্ঠানবোৰত ব্যৱহাৰ কৰে?
এইবিলাক একচুৱেলি থলুৱা বাদ্যৰ মই প্ৰথম দেখিছিলোঁ আমাৰ যেতিয়া ককাহঁতি আইতাহঁতি এইবিলাক বাদ্য মই এটা সকামতহে ব্যৱহাৰ কৰা দেখিছিলোঁ। আমাৰ যেতিয়া সকামত মৃতকৰ যেতিয়া সকাম পাতে বা আৰু ডাঙৰ চাঙৰ সকাম পাতে তেতিয়া মই ব্যৱহাৰ কৰা দেখিছিলোঁ আৰু ক'ত ব্যৱহাৰ কৰা নাজানো। আৰু তাৰ কাৰণে আমি চিন্তা কৰি থলুৱা বাদ্য আৰু ক'ত ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাক সকামটো আমি পাতিব নেপাতিলেও আমি এই বাদ্যটো আমি ঢোলৰ লগত আমি খাপ খুৱাই নিবলৈ চেষ্টা কৰিছোঁ। কিমান বছৰৰ পৰা আপুনি আৰাধনা সাংস্কৃতিক গোষ্ঠীটো চলাই দিছে? মই এইটো তৃতীয় বৰ্ষ হৈছে। তৃতীয় বৰ্ষ হৈছে। আপুনি এনে ক'ত ক'ত প্ৰগ্ৰেম কৰিছে এইটো গোষ্ঠীৰ লগত বা নিজে আপুনি ব্যক্তিগত হিচাপে? এই প্ৰথম বছৰ এই গ্ৰুপটো লৈ গ'লোঁ। প্ৰথম এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ আমাৰ দিচাংপানী বুলি কয়। দিচাংপানী আমি প্ৰথম এটা প্ৰগ্ৰেম কৰিছিলোঁ। তাৰ পৰা আৰু এনেকৈ আমাৰ ছেকেণ্ডটো প্ৰগ্ৰেম আমাৰ গাঁৱতে কৰিলোঁ আৰু কেইটামান প্ৰগ্ৰেম ক'ত ক'ত কৰিলোঁ এতিয়া মই পাহৰি গৈছোঁ বাৰু। কেইবাটাও প্ৰগ্ৰেম 5-6টামান প্ৰথম বছৰ প্ৰগ্ৰেম কৰিছিলোঁ আৰু যোৱা বছৰ আমি প্ৰায় 9টামান প্ৰগ্ৰেম কৰিলোঁ আৰু এইবছৰ এতিয়া ইতিমধ্যে প্ৰগ্ৰেম 3-4টামানৰ প্ৰগ্ৰেম আমি খাব পাইছোঁ আৰু কি পিছত নাজানো কিমান প্ৰগ্ৰেম পাওঁ। কিন্তু আমি চিন্তা কৰিছোঁ কি ৰাইজে নিশ্চয় ভাল পাব আৰু ভাল পাব যেতিয়া আঁকোৱালি ল'ব আমি নিশ্চয় আৰু ভালকৈ ৰাইজক দেখাই যাম বুলি আমি চেষ্টা কৰি আহিছোঁ। মই নিজৰ ফালৰ পৰা কৈছোঁ ভূপেন গাই প্ৰগ্ৰেম মই মোৰ নিজৰ অনুষ্ঠান এটা আমি পাতিছিলোঁ তাতো মাতিছোঁ আৰু ৰাইজে সঁচাকৈ আদৰি লৈ বৰ সুন্দৰ বজায় আৰু যিবোৰ এতিয়া লোকবাদ্য দেখাইছে তেনেস্থলত আমাৰ বিহু মঞ্চত প্ৰায় এইবোৰ খুব কমেই ব্যৱহাৰ হয়। খুব উজাই হওক বা ঢুলীয়াই হওক তেনেকৈ কৈ ব্যৱহাৰ নকৰে নেদেখায়। মই নিজেও নাই দেখা বহুতখিনি আৰু আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে চিনিও নাপায়। তেওঁ এইবোৰ চেষ্টা কৰিছে ল'ৰা ছোৱালীবোৰক শিকাইছেও। তেওঁ বহুত ঠাইত কৰ্মশালাত দিছে। ক'ত ক'ত কৰ্মশালা দিছে এনে আপুনি এইবছৰ? মই এবছৰ কৰ্মশালাটো ইতিমধ্যে কৰ্মশালা 2টামান খবৰ আহিছে। কৰ্মশালা লাহেকৈ হ'বহে মাৰ্চৰ পৰা আৰু বিশেষকৈ মই ব্যক্তিগত মানে এইটোৰ প্ৰশিক্ষণ দি আছোঁ 3টামান প্ৰশিক্ষণ নামৰূপ ৰাজগড় আৰু শিৱসাগৰ 3টামান প্ৰগ্ৰেম 3টা বাৰত মানে মাহে মাহে 4টা দিনকৈ মই প্ৰশিক্ষণ চলাই আছোঁ। আপুনি এনে অসমতে প্ৰগ্ৰেম কৰিছে নে অসমৰ বাহিৰলৈও গৈছোঁ। মই অসম প্ৰথম গৈছোঁ অসমৰ বাহিৰলৈ এটা গ্ৰুপত গৈছিলোঁ উৰিষ্যা গৈছিলোঁ। ছেকেণ্ড বছৰ তেতিয়া হৈছিলে 2012 চনত। 12 চনৰ পৰা আকৌ 13 চনত পুনৰ গ'লোঁ। 14 চনত অফ থাকিলোঁ। 14 চনত নগ'লোঁ। 15 চনত দিল্লী গ'লোঁ। 15 দিল্লী আহি আকৌ 16 চনত মহাৰাষ্ট্ৰ গৈছিলোঁ। এনেকৈ মানে মহাৰাষ্ট্ৰ 4-5 জেগামান অসমৰ বাহিৰৰ প্ৰগ্ৰেম কৰিছোঁগৈ। অসমৰ বাহিৰত যেতিয়া আপুনি প্ৰগ্ৰেম কৰে ঢোল বজায় লোকবাদ্য বজায় তাৰ বাহিৰৰ পাব্লিকৰ ৰাইজৰ কেনেকুৱা সঁহাৰি পায় আপুনি? ভাল পায়। কিন্তু আমাৰ বিশেষকৈ আমাৰ ঢোলটোৰ কথা ক'ব বিচাৰোঁ। আমাৰ ঢোলটো এনেকুৱা এটা বাদ্য আমাৰ ঢোলটো বজাৰ লগে লগেই বিশেষকৈ বাহিৰৰ মানুহবিলাকে ভাবে যে অসমৰ ঢোলটো ইমান এটা সৰু ঢোল ইমান বেলেগ যে মাত কেনেকৈ শুনাইছোঁ। মোক কেইবা জেগাতো মোক শুনিছে একচুৱেলি ক'বলৈ সিহঁতে বুজাই দিবলৈ দিগদাৰ হয়। হ'লেও মই কওঁ যে ভিতৰত আমাৰ একো বস্তু নাই যে এইটো হ'ল এটাৰ কাঠৰ টুকুৰা আৰু তাত আমাৰ চামৰাৰ 2টা চাইডত আছে আৰু কিছু বস্তু লগোৱা আছে। নহ'লে নহয় বোলে ভিতৰত কিবা এটা আছে সেইটো কাৰণে বেলেগ মাত ওলাইছে নেকি এনেকৈ মানে মোৰো বাহিৰৰ ফ্ৰেণ্ড দুজন মানে সুধিছে তোমালোকৰ বিহুত মানে যিটো ঢোল বজায় সেই ঢোলটো কেনেকৈ মানে বনায় ইমান জোৰকে মৰাৰ পাছতো ফালি নুঠে। এনে বাহিৰৰ লেডাৰ ইনষ্ট্ৰুমেণ্টটো বহুত আছে যেনেকৈ ঢোলকিয়ে হওক নালে হওক বা কিবা কিবি সেইবোৰতো লাহে লাহে বজায় বৰ এটা প্ৰেছাৰ দি জোৰ দি নবজায়। ঢোলত যিটো আপোনালোকে কোব দিয়ে সেইটো কোবত ফালি যাব যেন লাগে কিন্তু নাফালে ইমান ধুনীয়াকৈ হয়। আপুনি এনেই শিকিছে কিমান দিনৰ পৰা? মই শিকাটো মোৰ 2006 চনৰ মই শিকা আৰম্ভ একেবাৰে সৰুতে আপুনি বজাইছিলে? সৰুতে মই ঢোল বজাই আছোঁ। তেনেকুৱা শিকা তেতিয়া নাছিলে গুৰু নাছিলে তেতিয়া। মই 2006 চনতে মই গুৰু ধৰিছোঁ। প্ৰথম গুৰু তেওঁ আপোনাৰ? মোৰ তুলসী ছেকেণ্ড গুৰু আছিলে আৰু এতিয়া স্বৰ্গীয় গোলা বজাই। আপোনাৰ অনুষ্ঠানবোৰ মানে যিবোৰ চলাইছে তাৰ ল'ৰা ছোৱালীবোৰ কৰ কেনেকৈ? মোৰ যোৱা বছৰ মানে কি হ'ল প্ৰায় দূৰৰ ৰাজগড় আছিলে নাহপতীয়া আৰু প্ৰায়খিনি আমাৰ লোকেল মানে স্থানীয় আমাৰ মাহমৰা এলেকাৰে। তাৰপৰা আৰু আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ 2জনমান তেওঁ বাঁহী বজাবৰ কাৰণে মাতিছিলোঁ আৰু এনেকৈ 15-16জন মানহে সেইকেইজনে আমি ছোৱালী আৰু ল'ৰা এনেধৰণৰ কৰি গ্ৰুপটো 2টা বছৰ চলাই গ'লোঁ। আৰু এবছৰ মই চিন্তা কৰিছোঁ যে আৰু কিছুমান নতুন বস্তু দেখা যাব পাৰোঁ নেকি ৰাইজক অসমৰ ৰাইজক দেখা যাব পাৰোঁ নেকি
আৰু আপুনি মোক অলপ অহা সময়ত কৈ আছিলে আপোনাৰ নাচনী প্ৰয়োজন হৈছে বুলি আপুনি ভিডিঅ'টোৰ জৰিয়তে কৈ দিয়ক আপোনাৰ কেনেকে কি কেনেকুৱা ধৰণৰ নাচনী বিচাৰিছে কি হয় মোৰ নাচনীটোৰ প্ৰায় 6জনী মানে প্ৰয়োজন তাৰ মাজত আকৌ নাচনী কি হ'ল এনেই অকল নাচনী হ'লেই নহ'ব আমাৰ যিটো চাপৰ বজিব দিব সেইবিলাক বজিব আমাৰ নাচনী অকণমান স্মাৰ্ট নাচনী লাগিব সেইটো কাৰণে নাচনী আমি অকণমান বাচিব লগা হৈছে নাচনী বিচাৰিব লগা হৈছে নাচনী পাই আছোঁ সেই নাচনী পাই আছোঁ কিন্তু অকল নাচনী চিন্তা কৰিছোঁ তেওঁলোকে কিছুমান নতুন নতুন নচা নাচনী হয় সেই নতুনকৈ নচা নাচনী হ'লেও আমাৰ কষ্ট হয় শিকাবলৈ কষ্ট হয় যোৱা বছৰ মই যথেষ্ট কষ্ট কৰিলোঁ আৰু যোৱা বছৰ যিমানখিনি নাচনী আছে যিখিনি আছে তেওঁলোকৰ যিখিনি আহিব তেওঁলোকে থাকিবই আৰু নতুন মই পাৰে কিমান মানে ভাল নাচনী পাৰোঁ আপুনি এনে অডিশ্যন এটা দিম কৈছিলে অডিশ্যনৰ ডেটটো লোৱা হৈছিল অডিশ্যন ডেটটো লোৱা নাই অডিশ্যন এটা কৰিম বুলি ভাবিছোঁ কাৰণ কেলৈ বিশেষকৈ আমাৰ নাচনীখিনি অলপ ভালদৰে শিকাবলৈ মানে জাপি কাহি আৰু কিবা কিবি নাচনীসকলৰ কাৰণে মানে কিছুমান টান বস্তু আছে আমাৰ বিশেষকৈ ইয়াত মই কথা এটা কৈ যাব বিচাৰিছোঁ আমাৰ কৃষিক লৈ আমাৰ বিহুটো জড়িত সেইটো কাৰণে আমি কৃষি নৃত্য এটা পাইছোঁ মোৰ গুৰুদেৱে দেখাই দিছে যে কৃষি নৃত্যটো কেনেকৈ হ'ব কি বুজিব আৰু সেইটোকে মই গুৰু আজ্ঞাৰে মই কৃষি নৃত্যটো মই নাচনীসকলক দেখাইছোঁ কঠীয়া তোলা ভূই ৰোৱা ধান ৰোৱা আৰু গা ধোৱা পানী তোলা এনেকৈ ধৰি কিছুমান দেখিব পোৱা নাযায় সেইটো কাৰণে মই গুৰু আজ্ঞা লৈ মোৰ গুৰুৱে যে অকল ক'লে যে তুমি পাৰিবা চেষ্টা কৰা আৰু ঢোলৰ আৰু অকল আমি বিহু নামৰ উপৰিও ঢোলৰ কিছুমান আৰু নতুন নতুন বস্তু আমি দেখা যাব বিচাৰোঁ ঢোলৰ খেল বুলি ক'ব নিবিচাৰোঁ একচুৱেলি খেল বুলি বেলেগ এটা বুজায় একচুৱেলি খেল বুলি ক'লে আগৰ ওজাসকলৰ যোৱাপতীয়া খেল আছিলে সেই খেল নহয় কিন্তু আমি ঢোলৰ যিটো বজোৱা ঢোলৰ যিটো হাত ঘূৰাই বজোৱা আমাৰ কিছুমান ঢোলত ইটোৱে সিটোৰ পৰা বজায় ঢোল ইমানবিলাক শিকিছে ৰাইজে সজাই থৈছোঁ সেইটো দুটাকে একচুৱেলি প্ৰতিটোৰ 5জন ঢুলীয়া থাকিব 5জন ঢুলীয়াৰ লগতে মানে কি এটা কাণত থাকিব আৰু দুটা এনেকৈ পতা থাকিব তাত মানে গোটেইকেইটা ঢোলত আমি বজাব পৰা এটা কিন্তু হাত ঘূৰাই বজাব লাগিব সেই হ'ল আমি ঢোলৰ সেই তাতকৈ আমি খেলে বুলি ক'ব বিচাৰিছোঁ সেই খেলবিলাক মানে ৰাইজে হয়তো দেখাও নাই কিছুমানে আমি সেইটো কাৰণে গুৰু আজ্ঞা লৈ আজি সেই বস্তুবিলাক দেখাই যাবলৈ বিচাৰিছোঁ ঠিক আছে আপোনাৰ লগতে আপোনাৰ আৰু এজন শিল্পী আছে আমি তেওঁৰ লগতো কথা পাতিব বিচাৰিছোঁ সন্তোষ দা আহক আপুনি কিমান দিনৰ লগত মানে কিমান দিনৰ পৰা জড়িত ভূপেন্দাৰ লগত আমাৰ 3 বছৰ হৈছে এইবছৰ 3 বছৰত আমি ভৰি দিছোঁ ভূপেন্দাৰ এই সাংস্কৃতিক গ্ৰুপটোৰ লগত আৰু ভূপেন্দাই যথেষ্ট কষ্ট কৰিছে আৰু কষ্টৰ কাৰণে আমি কিছু মানে শিকিব পাইছোঁ আৰু শিকিবলগীয়া বহুত আছে আমি ভূপেন্দাৰ মানে লগত থাকি আমি যথেষ্টখিনি শিকিব পাৰিছোঁ বুলি আশা কৰিছোঁ আৰু ঢোল বজাবলৈ শিকিছোঁ সিমানো স্মাৰ্ট হোৱাকৈ নাই তথাপিও শিকিছোঁ ভূপেন্দাই যিখিনি দেখাই গৈছে আৰু গ্ৰুপটোত আমি যেনেধৰণে আগবঢ়াই লৈ যাব লাগে যথেষ্ট সকলোৱে আমাৰ প্ৰায় 16-17জনমান গ্ৰুপটোত আছে সেই গোটেইবিলাকেই যথেষ্ট কষ্ট কৰে ছগৰাকী নাচনী আছে ছগৰাকী নাচনীয়ে ঘামি টুপি কষ্ট কৰে ঢুলীয়াসকলে কষ্ট কৰে ভূপেন্দা কষ্টটো আছেই যিহেতু তেনেকৈ ধৰণে আমি আগবাঢ়িছোঁ আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ লগত আমি প্ৰথমৰ পৰা জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই ক'ব লাগিব যে আমাৰ আৰাধনা সাংস্কৃতিক গোষ্ঠী গ্ৰুপটো আমি মুঠে নতুন আৰু সেই নতুনভাৱে আমি ৰাইজৰ মাজলৈ বিশেষভাৱে আমি যাব পৰা নাই আৰু আপোনালোকে আজি আমাক বিচাৰি আহিছে তাৰ বাবে মই আকৌ এবাৰ কৈছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ আমাক বিচাৰি অহাৰ বাবে আৰু এই ভূপেন্দাৰ এই যিটো আৰাধনা সাংস্কৃতিক গোষ্ঠী এই ক্ষেত্ৰত আপোনালোকে পৰিচয় কৰি দিয়াৰ বাবে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমি এই চবতে সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যাতে অনাগত ভৱিষ্যত দিনত আমাৰ এই আৰাধনা সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠান আপোনালোকৰ মঞ্চত আমাক অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনাব আৰু ইতিমধ্যে এই ইউটিউব চেনেলটোত তেওঁলোকে ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিব আমাৰ বেনাৰ থাকিব আৰু আটাইবিলাক ভিডিঅ' এই ইউটিউব চেনেলটোৰ যোগেদি প্ৰচাৰ হ'ব আমি আশা কৰিছোঁ আপোনালোকে এই ইউটিউব চেনেলটো যিহেতু নতুন ইউটিউব চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ অলপ বজাই শুনাব কি বজাব মানে এতিয়া এবাৰ মই বাগিদিয়াৰ পালচটো দেখাইছোঁ ঠিক আছে এই বাগিদিয়া পালচটোৰ বাঁহী গৈছে বাঁহীবোৰতো আমি বৰ্তমান বাঁহী বজাব নাই হ'লে মই ঢোলত যিটো বজাইছোঁ সেইটোকে আমি দেখাই দিছোঁ
আছে কিন্তু ছুটিকৈ মই অকণমান দেখাম। ঠিক আছে বাৰু এবাৰ এইবোৰ মঞ্চত আমি দেখা পাম নিশ্চয়। নিশ্চয়। আৰু কি বজাব? আৰু আৰু মই অকণমান বিশেষকৈ ছুটিকৈ দেখাইছোঁ। ঠিক আছে। নাচনীসকলে চাপৰ চাপৰটো মই ছুটিকৈ দেখাইছোঁ। এই নাচনী চাপৰৰ মানে কি হ'ল আমাৰ চাপৰবিলাক অলপ বেলেগ ধৰণৰ চাপৰ। এইবিলাক চাপৰ একচুৱেলি মই এইটো চাপৰ এটা মই নিজেই বনাইছিলোঁ। সেই চাপৰটো মই যোৱা বছৰ নাচনী দিছোঁ নাচিবলৈ, কিন্তু মই সেই চাপৰটো অকণমান দেখাইছোঁ। ঠিক আছে। বৰ সুন্দৰ। সেইৰ আমাৰ খৰচলা গীত কিছুমানে মিঠালাগ বুলিও কয়। আমি এইবিলাক আছে, তাকে অকণমান আকৌ আমি গীত এটি চমুকৈ আমি গীতৰ আমি প্ৰথম বজোৱাৰ খৰচলা আমি দেখাই যাব বিচাৰিছোঁ। এয়া ভূপেন গায়কৰ আৰু এজন শিষ্য আছে। তোমাৰ নামটো ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম গগৈ। তুমি কিমান দিনৰ পৰা ঢোল শিকি আছা? মই এবছৰ হৈছে। এবছৰ হৈছে। ছাৰে কেনেকৈ শিকায়? চাই ভালকৈ শিকায়। শিকিব পাৰিছা? বজাব পাৰিছা নাই? এতিয়া বজাই দেখাব লাগিব কিন্তু। ভূপেন গায় এতিয়া কি বজাব কওকচোন? মই এতিয়া বজাম মানে বিশেষকৈ মোৰ কথা এটা কৈ লওঁ। কওকচোন। আমি কেইটাকেইজন লগ খাই চাপৰ এটা বজাম। আমাৰ গ্ৰুপতে যোৱা বছৰৰ পৰা মোৰ শিষ্য হয়, মই শিকাই আছোঁ আৰু মোৰ গ্ৰুপতো লৈ লৈছোঁ। আৰু ভাইটি সন্তোষ আছে, সন্তোষ আছে গ্ৰুপত। ইতিমধ্যে আমাৰ 3জন আমি লগ খাই আছোঁ আৰু বাকীখিনি মই মাতোঁ, কিন্তু এই মতো নহ'লেও বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি এই ঢোল বাদ্যটো এই ঢোল বাদ্য সত্যজগতৰ সৃষ্টি বাদ্য, মহাদেৱৰ সৃষ্টি বুলি আমি মাইণ্ডত পাই আছোঁ, গুৰুদেৱে কৈছে। এই বাদ্যটো সত্যজগতৰ সৃষ্টি হৈ ক'ত বজিছিলে সেইটো কথা ইতিমধ্যে আমি মাইণ্ডতহে পাইছোঁ যে বিয়া ঘৰত প্ৰথম এই বাদ্য বজিছিলে। সেই বিয়া ঘৰত কাৰ বিয়া বজিছিলে, কাৰ বিয়াত বজিছিলে, কেতিয়া 4টা যুগত 4জন ঢুলীয়া বজাইছিলে আৰু উল্লেখ আছে মাইণ্ডতে। আজি প্ৰথম এই ঢোল বাদ্য সৃষ্টি হৈ বিয়া ৰুক্মিণী বিবাহ বুলি কয়, ৰুক্মিণী বিবাহত বজিছিলে। সেই প্ৰথম বিবাহত এই বাদ্য বজাৰ কাৰণে আজি প্ৰথম বিবাহ ঘৰৰ পৰাই এই বাদ্য আহিলে মানুহৰ ৰাজগৃহলৈ আহিলে, ৰাজগৃহৰ পৰা মানে চোতাললৈ আহিলে, চোতালৰ পৰা মঞ্চলৈ আহিলে, মঞ্চৰ পৰা এটা চেনেললৈ আহিছে আৰু কিমান ক'লৈ যায় নাজানো। কিন্তু আমিও মানে কি হ'ল ইয়াত আমি দেখাই যাব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ বিয়াহৰ আজিলৈকে মই ঢেৰ উজা ঢুলীয়া আছে, বহুত উজাৰ দেখিছোঁ। আৰু তেওঁলোকে আজিলৈকে মই মঞ্চত মানে কি হ'ল বিয়াহৰ কিছুমান বস্তু বিবাহত বজোৱা, মঞ্চত বজোৱা দেখা নাই। মই গুৰু আজ্ঞা লৈ মানে কিছুমান চব নহ'লেও কিছুমান বাদ্য মানে এই বিয়াহত যে বজে, কি বজিছিলে, বুলনি চেওঁ, জোৰণি চেওঁ, বিয়ানাম, এনেকৈ কিছুমান বজিছিলে। তাকে আমাৰ চুটিকৈ কিছুমান দেখাই যাব বিচাৰিছোঁ। বিশেষকৈ সময়ৰ সাপেক্ষে আমাৰ গ্ৰুপটোৰ কাৰণে এটা চিন্তাও কৰিব লাগিব যে সময়টো কিমান সময়ৰ কাৰণে আমি গ্ৰুপত আমি কৰিলে ভাল হ'ব। বেছিকৈ দেখাই গ'লে আমাৰ বেছি সময় লাগিব, সেইটো কাৰণে আমি চুটিকৈ কিছুমান বস্তু অলপ ৰাইজক মানে বিশেষকৈ অসমবাসী ৰাইজক আমি দেখাই যাবলৈ বিচাৰিছোঁ আমাৰ এই বিয়াহত কি বজিছিলে বিয়াহত। ঠিক আছে। এটা মই নতুন নিজে ভবা মতে নিজে ভাবিছোঁ আৰু যোৱা বছৰ মই চেষ্টা কৰিছিলোঁ বজাবলৈ, কিন্তু যোৱা বছৰ মই চবকে শিকাই ল'ব নোৱাৰা কাৰণে মই বজাব নোৱাৰিলোঁ। বিশেষকৈ আমাৰ যি আগৰ সৰু নেওতা 1ৰ পৰা 100লৈকে যিখন সৰু নেওতা, সেইখন ঢোলত বজাই অসমবাসী ৰাইজক ঢোলত বজাই দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ আগে মোৰ দেউতাই
মোক শিকাইছিলে একে 11 1 10 1 সেইটো মই নিজৰ কিছুমান সুৰ লগাই এজনে গাব আৰু বাকী 5জন ঢুলীয়াই বজা হ'ব বুজোৱা হ'ব তাৰমানে একৰ পৰা আমি 100লৈকে বজাই দেখাই যাম বুলি চেষ্টা কৰিছোঁ শিল্পী কিজনৰ সৈতে আমাক অলপ বজাই শুনাব সুন্দৰ সুন্দৰ চাপৰ ভূপেন দা ৰেডি অলৰেডি অঁ বজাওক বৰ সুন্দৰ বিহু চাপৰ এই চাপত আমাৰ নাচনীও নাচিব আৰু ঢুলীয়া ঢোল বজাম এনেকৈ আমি যেনেকৈ ঢোলত টানি মাৰিছোঁ আৰু নাচনী টানি মাৰিব আৰু তাত নাচৰ পাকো আছে সেইটো কাৰণে আমি চাপৰটো দিছোঁ এতিয়া আমি সেই চাপৰটো আকৌ বজাই দেখাব বিচাৰিছোঁ মজা ভূপেন দাৰ লগতে আৰু যেনে এনেকুৱা আমাৰ লোকবাদ্যৰ লগত যিবোৰ জড়িত থকা আৰু শিল্পী আছে আমি তেওঁলোকক বিচাৰি বিচাৰি যাম এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' মই ট্ৰাই কৰিছোঁ আপোনালোকৰ আগত ভূপেন দাইক পৰিচয় কৰিবলৈ আৰু তেনেধৰণৰ বহুত শিল্পী চুকে কাণে লুকাই আছে মই বিচাৰি যাবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ আপোনালোকে মোক সেই সহযোগিতা কৰিব মোক মৰম চেনেহ দিব মই এই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ তেতিয়া নেক্সট ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাব আৰু বেল আইকনটো দবাই থ'ব যিমান পাৰোঁ চেষ্টা কৰিম এনেকৈ আৰু ভাল ভাল ভিডিঅ' আগুৱাই নিবলৈ আৰু যদি এই ভিডিঅ'টোত মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ অনুৰোধ জনাইছোঁ শেষত পুনৰবাৰ আগন্তুক ৰাঙলী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ বাই 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 বাই